হাই ওয়েলকাম টু নেক্সট ফুবা ব্লগছ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ মানে আগলৈকে আপোনালোকে শেষৰ পৰা মানে আপোনালোকে এতিয়া মই গা পা ধুলোঁ গা পা ধুই এতিয়া কাপোৰ চানি অলপ পিন্ধিব আছে গাইজ মানে আৰু যাবৰ কাৰণে তো পিকনিক খাব যাবৰ কাৰণে পূৰা এতিয়া গা পা ধুলোঁ আৰু এতিয়া গা পা ধুই যাব লাগে এনেকুৱাকৈ কোৱালি পৰিছে মানে একদম ঠাণ্ডা লাগিছে মোৰো মানে বহুত ঠাণ্ডা লাগিছে আৰু তথাপিও মানে যাবৰ কাৰণে এতিয়া ঘৰৰ পৰা কিবা কৰি আহি পালোঁ দিয়ক এতিয়া আৰু বাছখন আহি গ'ল এতিয়া আমি মানে যাব লাগে পূৰা গাড়ী চাড়ী আহিলে এতিয়া যাব লাগে আমি পূৰা পিকনিক মানে তাত গৈ মানে কি হয় আপোনালোকে চাব আৰু মুঠতে এতিয়া বৰ্তমান গাড়ী চাড়ী আছে মই আপোনাক দেখাইছোঁ এতিয়া বৰ্তমান গাড়ী আহি আছে আৰু শৰাইঘাট দলঙত উপস্থিত হৈছোঁ মানে গৈ আছোঁ দিয়ক আৰু এনেকৈ আমি গৈ মানে আৰু বেছি দূৰো নাই অকণমান দূৰ আছে আৰু 6 কিলোমিটাৰমান আছে গাইজ আৰু এতিয়া আমি পূৰা মানে ইয়াৰ পৰা গৈ বিজ্ঞান কেন্দ্ৰত মানে যাব লাগে তাত এতিয়া মানে পিকনিক খোৱা হ'ব তাত গৈ আপোনালোকক ক'ত কি আছে আপোনালোকক বাৰু দেখুৱাম আৰু মানে তাৰ পৰা মানে ভাতবোৰ খাই একদম কলাক্ষেত্ৰ আৰু বহুত মানে কিবা কিবি আছে আৰু চিৰিয়াখানা মানে যাব আছে আপোনালোকক মানে তাত লগে দেখাব আপোনালোক তেনেহ'লে ভিতৰত মই আৰাম এতিয়া আমি পূৰা গুৱাহাটীত উপস্থিত হ'লোঁ এতিয়া আৰু আমি অলপ মুঠিব আহিছোঁ গাইজ তাৰপিছত আৰু বাকী মানে পিকনিক ৰন্ধা বঢ়া এতিয়া বৰ্তমান কি বুলি কয় কলাক্ষেত্ৰত সোমাইছোঁ কলাক্ষেত্ৰ আপোনালোকক দেখুৱাম বাৰু ক'ত কি আছে অলপ দেখুৱাব চেষ্টা কৰিম আৰু আপোনালোকে মুঠতে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব এতিয়া আমি বৰ্তমান জয়ন্ত আৰু মই ছায়েন্স মিডিয়া বৰ্তমান এতিয়া আহি পালোঁ আৰু তাত আপোনালোকে কি আছে আপোনালোকে চাব পাৰিব আৰু যথেষ্ট মানে সঁচাকৈ বহুত ভাল লাগিছে দিয়ক আৰু ছায়েন্সৰ মিডিয়াত আহিব একদম বহুত ভাল লাগিছে মোৰো ভাল লাগিছে আৰু আপোনালোকে যদি অহা নাই ছায়েন্স মিডিয়া আপোনালোকে আহিব পাৰে আৰু সঁচাকৈ মানে ইয়াত বহুতো মানে ভালো লাগিছে দিয়ক আৰু ইয়াতে ফ্লাইটৰ কিবি আছে আপোনালোকক ইয়াতে য'ত যি মানে চাব লগা আছে চাব পাৰিব ইয়াতে আগৰ দিনৰ মানে কি মানে আছে আৰু তাত আপোনালোকে চাব পাৰিব ভিতৰলৈ সোমালোঁ গাইজ আৰু মানে কিবি আছে আপোনালোকক ইয়াত যিমান যি বস্তু আছে আপোনালোকক মই দেখাব চেষ্টা কৰিম ইয়াত সৰু ল'ৰা ছোৱালীখনে চাব পাৰিব দিয়ক আৰু ময়ো চাইছোঁ দে আৰু কি কৰিব মানে চাইও ভাল লাগে কিবা এটা ইণ্টাৰেষ্টো লাগে তথাপিও মানে আহিছোঁ দিয়ক আৰু আপোনালোকক ভিডিঅ' মানে দেখুৱাবৰ কাৰণে আহিছোঁ আৰু মানে সৰু ইয়াত সাগৰৰ পৰা তোলা হৈছে দিয়ক এইগিলাৰ মাছটো পূৰা মানে দেখুৱাবৰ কাৰণে একদম মানে সজোৱা থৈছে দিয়ক আৰু মানে মাছে আছে বহুত ধৰণৰ মাছ আছে আপোনালোকক দিওঁ বাৰু মানে দেখুৱাবলৈ চেষ্টা কৰিম বাৰু কিবি ডাইনাছৰ অথবা মানে কিবি বহুত চায়েন্সে বনাইছে মানে আগৰ দিনত কি আছে কি নাই মানে চায়েন্সবোৰৰ মানে অলপ বনা মানে সাজিকে মানে থৈছে ইয়াত আপোনালোকে চাব পাৰিব মানে ইয়াত কি বস্তু আছে ইয়াৰ আছে মানে ডাইনাছৰ তাৰপিছত ইয়াৰ বহুতো মানে কিবি আছে আপোনালোকক যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম আৰু দেখি আপোনালোকে চাই দেখিব এইগিলাখন মানে বহুতো ইয়াত ভাল লগা বস্তু আছে আপোনালোকে ইয়াত আহি আপোনালোকে বহুত ভাল লাগিব ইয়াত লিখা আছে মানে প্ৰাক ইতিহাসক জীৱনৰ উদ্যান আছে তাৰপিছত ইয়াত বহুতো মানে ভালো লাগে ইয়াত মানে ঘৰিয়াল তাৰপিছত দুইশিঙীয়া গড় আছে তাৰপিছত এতিয়া হাতী তাৰপিছত বহুতো মানে ইয়াত কিবি আছে আপোনালোকক যিমান পাৰোঁ মই দেখিবলৈ চেষ্টা কৰিছোঁ আৰু ইফালে আপোনালোকে চাব পাৰিব বহুত মানে নানা ধৰণৰ আছে ইয়াত আপোনালোকে দেখিছে আৰু আপোনালোকৰ মুঠতে চাই থাকিব বহুতো মানে ভালো লাগে দিয়ক মোৰ লোকটা মানে এতিয়া শহাৰ ওপৰত পিটি উঠিছে দিয়ক আৰু ভেকুলীৰ ওপৰত পিটি দিছে কি ক'ম আৰু ইয়াত আহি চাব এতিয়া আমি ছাৰক লগ পাইছোঁ ছাৰক দুই খামৰ ক'ম বাৰু ইয়াত মানে খানা চানা পূৰা ৰেডি হৈ আছে ছাৰ আমি মানে খানা চানা খাই মানে যাম ক'ত এতিয়া বালাজী মন্দিৰ যাম কলাক্ষেত্ৰ যাম এতিয়া আমি ছায়েন্স মিউজিয়াম চাম প্ৰথমতে মানে এইখিনিয়ে বালা মন্দিৰত মানে যাব লাগিব তাৰপিছত আৰু প্ৰথমতে খানা চানা খাই উঠি মানে যাব লাগিব আপোনালোকে মুঠতে ভিডিঅ'টো চাই থাকিব এতিয়া বৰ্তমান ৰন্ধা বঢ়া পূৰা মানে চলি আছে আপোনালোকক দেখুৱাই দিম বাৰু এতিয়া ৰন্ধা বঢ়া চলি আছে আৰু অকণমান টাইম মানে ভাত চাত খাম বাৰু আপোনালোকক দেখাম দাদা পৰা গৈ নাৰিকলৰ মন্দিৰত যাম বাৰু আপোনালোক বৰ্তমান তাত খানা পিনা অলপ চলি আছে এতিয়া আমি মই অকণমান আগলৈ গৈছোঁ ন এতিয়া আমি মই মানে আগলৈ গৈছোঁ তাত অকণমান অলপ চাইখিনি দেখাম বুলি ভাবিছোঁ আৰু পূৰা হিন্দী মেংগীটা গাইছ একদম সৰু চলিৰ নিচিনা পূৰা কৰি আছে পূৰা ইয়াত মানে ভালো লাগে এতিয়া আপোনালোকে ইয়াত আহিব মানে বহুত ভাল লাগে দিয়ক আৰু সঁচাকৈ নাজানো ইয়াত মানে আজি প্ৰথম লাইফত আহিছোঁ আপোনালোকে মানে চাব পাৰিব ইয়াত মানে বহুতো মানে ইয়াত হাতী বা এশিঙীয়া গড় আহিছে আপোনালোকক মই দেখিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে মুঠতে চাই থাকিব সকলোৱে এতিয়া কণী খাইছে দিয়ক আৰু ভোকো লাগিছে সিহঁতৰ
এইটো খাব লাগে আমি য'তে মই একদম কুনিকে বহাই দিছোঁ মানে কি ক'বি আৰু খাব লাগিছে এইফালে আৰু ভাতৰ যোগাৰ কৰি আছে বৰ্তমান আৰু ইয়াত চুজি কাটি আছে দালি বালি মানে পিঁয়াজ চিয়াজ মানে চব দি গৈছে এইটো কাৰণে মানুহ বহুত আহিছে দিয়ক আৰু আমি চিৰিয়াখানা বা কলাক্ষেত্ৰত যাব ওলাইছোঁ আৰু জৈন্য মই গৈছোঁ ন জৈন্য মই গৈছোঁ আৰু বাকী ছাত্ৰকেইটা মানে পিছফালে আছে অকণমান মানে সিনিও যাব লাগিব বাছতকৈ বেছি দূৰ নহয় মাত্ৰ 1 কিলোমিটাৰ হ'ব বাৰু এতিয়া আপোনালোকক তাত কি চাকি কিনে মানে দেখাব চেষ্টা কৰিম আপোনালোকে মুঠতে মই ভিডিঅ'টো চাই থাকিব পাক্কা আজি মানে নতুন বছৰটো আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি সঁচাকৈ মানে বহুত ধামাকা মানে হ'বলৈ গৈ আছে ভিডিঅ'টো অকণমান মানে শেষৰ পৰা আগলৈকে চাব পাৰিব আমি বৰ্তমান চিৰিয়াখানা পালোহি আৰু অকণমান তাৰপিছত আপোনালোকক দেখাম বাৰু চিৰিয়াখানা পালে আৰু কম চাই আপোনালোকে দেখাম বাৰু আপোনালোকে চাই থাকিব এতিয়া চিৰিয়াখানাত উপস্থিত আহি পালোঁ আৰু টিকটো মানে কাটিব লাগে 30-40 টকামান কাটিব লাগে আৰু মানে তাতে পাহাৰৰ ওপৰত আপোনাৰ বহুত ধৰণৰ মানে জীৱ জন্তু আছে আপুনি য'ত যি চাই মানে চব বস্তু আছে আৰু এতিয়া আমি মানে ভিতৰলৈ গৈ আছোঁ কৰি সোমালোঁ দিয়ক আৰু মানে বহুত মানে বান্দৰকেইটা এতিয়া মানে মানুহ বহুত হ'লে এতিয়া বহুত আটাবাৰে মানে কি ক'বি আৰু চিৰিয়াখানা যে প্ৰথমবাৰ লাইভত আহিছোঁ আপোনালোকৰ ভিডিঅ'ৰ কাৰণে মানে ভিডিঅ'ৰ কাৰণে আহিছোঁ আৰু সঁচাকৈ মানে এয়া চিৰিয়াখানাত আহি বৰ ভাল লাগিছে মানুহ আহিছে যথেষ্টখিনি বহুত মানুহ আহিছে দিয়ক এতিয়া মই চিৰিয়াখানাত উপস্থিত হ'লোঁ আৰু মানে বহুতো মানে ভালো লাগিছে দিয়ক আৰু আপোনালোকক মই ইয়াতে যিমান পাৰোঁ মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ বাৰু আৰু আপোনালোকক মই ভিডিঅ'টো চাই থাকিব আৰু মানে সঁচাকৈ মানে বহুত ভাল লাগিছে দিয়ক আৰু নেদেখা বস্তু মানে দেখিছোঁ দিয়ক আৰু ইয়াত আহি মই এতিয়া ওপৰলৈ গৈ আছোঁ দিয়ক আৰু তাত চৰাই চিৰিকটি আছে আৰু মই আপোনালোকক এইখিনি মানে সেইখিনি দেখাইছোঁ বাৰু আৰু ইয়াত মানে জেবেৰা আছে জেবেৰাটোকো দেখাব বাৰু জেবেৰাটো মানে জীৱনত এনেকুৱা ৰিয়েলিকৈ মানে দেখাব বুলি কোনো ধৰণৰ ভবা নাছিলোঁ আহি পালোঁ মানে আজি ইয়াত চাই কেনেকুৱা লাগিছে বহুত মজা লাগি আছোঁ এইবোৰ মানে কি বুলি কয় নাজানো মই নাজানো মই আপোনালোকক ডিটেইলছ মানে লাহে লাহেকৈ দিম বাৰু ডিটেইলছ আৰু ইয়াত মানে বহুতো মানে বহুত ডাঙৰ এৰিয়াটো বহুত মানে বহুত ভাল লাগিছে ইফালে আৰু পাহাৰৰ ওপৰলৈ যাবলৈ এতিয়া আমি মানে বহুত ভাগৰ লাগিছে আৰু খুব মানে সৌতা লাগে আৰু যাবা তালৈকে নগ'লোঁ একদম পাহাৰৰ ওপৰলৈ উঠিলোঁ কিবা কৰি বহুত আশা আছিল মানে চাম বুলি আজি আহি পালোঁ গাইছ পূৰা মানে ধামাকা মানে চাওক না আপুনি মানে আমি তলৰ পৰা একদম ওপৰলৈকে উঠি মানে গৈ আছোঁ সেকে নহয় মানে তথাপিও অলপ চাবৰ কাৰণে অলপ ইচ্ছা আছিল অকণমান চালোঁ দিয়ক উপায় নাই মানে তথাপিও বহুত ওপৰলৈ গৈ আছোঁ ভাগৰো লাগিছে দিয়ক আৰু সেই ভাগৰ আপোনালোকক মই ভিডিঅ' দেখুৱাবৰ কাৰণে মানে চেষ্টা কৰিছোঁ তথাপিও মানে দে আৰু কি ক'ম আৰু একদম লগা হৈছে
একদম পুৰি কিবা কিবি হৈছে গাইছ পুৰা আপোনালোকক মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকে সৈতে মই ভিডিঅ'টো চাই থাকিব আৰু সকলোকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইয়াত আছে হৰিণ আছে বৰ্তমান ইহঁতে শুই আছে দিয়ক চিৰাখানা চালোঁ দিয়া আৰু পুৰা মাথা কিবা হৈ গৈছে মানে তেলখিনি সম্পূৰ্ণভাৱে ঘূৰিলোঁ আৰু চাব লগা বাকী নাই আৰু বৰ্তমান ইয়াত আছে আৰু কলাক্ষেত্ৰলৈ যাব লগা আছে তাত আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম বাৰু কিবা কৰি সোমালোঁ দিয়ক কলাক্ষেত্ৰ সোমালোঁ একদম বহুত মূৰ মানে আজি ফাৰ্ষ্ট টোটেলি আহি গ'লোঁ গাইছ আৰু জেগা মানে বহুত ভাল লাগিছে জেগাগিলান চাওক আপোনালোকে মানে আমি ইয়াত কলাক্ষেত্ৰ আহিছোঁ কলাক্ষেত্ৰ মানে ঘূৰি ঘূৰি বহুত ভাগৰি গ'লোঁ বহুত মানে বগৰীকে খাই দিব আৰু এতিয়া আমি পুৰা আগলৈকে যিমান কলাক্ষেত্ৰত যিমান বস্তু চব দি আছে আপোনালোকক দেখাব চেষ্টা কৰিম মুঠতে আপোনালোকে ভিডিঅ'টো মই চাই দিম এতিয়া আমি গৈ আছোঁ গাইছ পুৰা মানে ফটাফটিকে বন্ধুহঁত আজি ইয়াত আহি কিনে লাগিছে তোৰ মানে ইহঁতেও আহিছে আৰু আমিও গৈ আছোঁ পুৰা দেখাইছোঁ নে এটা মানে আদি যুগৰ মানে আগতে যেনেকুৱা মানে কি কৈছে এতিয়া মই চব শিকাইছোঁ আপোনালোকক ইয়াৰ মানে শিকাইছোঁ আপোনালোকে মুঠতে ইয়াত চাব আপোনালোকে মই দেখাইছোঁ Oh my god oi deh sampai oi deh oh my god Mana itu kita nongol. Oi, bayar. Oi. Kita apa lagi? Ada kata padi tak? Kau ke? Oh, mereka bukan kan? Ada apa? Kan saya ada mana buku ini, buku
ঠিক আছে আপুনি মানে এনেকৈ টিকেট এনেকৈ চাব পাৰে মানে আপোনাৰ মানে এনেকুৱা আপোনাৰ চাব পাৰে ধুনীয়াকৈ